So finally, गाड़ी आही गल. Good morning. Good morning. Yo. पूरा सक्सेस नेकी? एकदम सक्सेस হ'বই লাগিব. বঢ়িয়া বঢ়িয়া. জয় অসম. ওলা লেটস গো. ফাইনেলি আমি যাবলৈ ওলালো. বাই বাই. এফালে বলা. তো আমি ক'ত গৈ আছো? মুম্বাই দেখিব. বাকি ভিডিওগ্ৰাফাৰ দুজনক লৈ লওঁ. So আমি গৈ আছোঁ বৰ্তমান কাজিৰঙা আৰু কাজিৰঙাৰ গৈ থাকোঁতে এটা বস্তু খুবেই ভাল লাগিলে কাৰণ ৰাতিপুৱাৰ গুৱাহাটী মহানগৰীখন অলপ বেলেগ হৈ যায় আৰু ৰাতিৰ মহানগৰীখন বহুত বেলেগ হয়. চ' যিহেতু ৰাতিৰ মহানগৰীৰ লগত বহুতো সম্পৰ্ক জড়িত, ৰাতিপুৱাখন সোনকালতে দেখা নাপাওঁ. চ' আজি বহুত দিনৰ মাজত দেখা পালোঁ. চ' এটা বস্তু গম পালোঁ যে মানুহৰ জীৱনতো কেতিয়াবা ভিৰ ভাৰ হ'ব পাৰে, কিন্তু খালী হওঁতেও টাইম নালাগে. চ' ৱেইট ফৰ সেই টাইম. তোমাকে দেখি দুটি নয়নৰ কি যে চ' আমাৰ ৰেক্সক লৈ এয়া ৰিতেশ আৰু আমি চবেই গৈ আছোঁ ধুনীয়াকৈ কাজিৰঙা. ধুনীয়া ভিউ পইণ্ট. Let's go. আৰু আমি আহি এনেকৈ অনুৰাধা ধাবাত পালোহি নগাঁৱৰ. আৰু ৰেক্সক মই বহুত দিনৰ পৰা ৰেক্সক দেখি আছিলোঁ, বাট ল'বলৈ ভয় আছিলে এটা মনত. আৰু ফাৰ্ষ্ট টাইম ৰেক্সক কেনেকৈ লৈছোঁ. চ' অলপ ভয় লাগি আছে, কিন্তু যি দেখিছোঁ এই ভয় কৰিব লগা একো নাই. বহুত ভাল হয়, বহুত মৰমীয়াল হয়, মৰমটো বুজি পায়, মানে তেনেকুৱা একো হাৰ্ম নকৰে. চ' ভাল লাগিলে, মানে এটা স্নেক তেনেকৈ ইমান ধুনীয়াকৈ. তো এটা বস্তু লাইফত গম পালোঁ যে যদি কাৰোবাক মৰম কৰা যায় নহয়, তেতিয়াহ'লে সেই মৰমৰ মানে মানুহে এটা বস্তু কি জানেনে, মৰমে বোলে বনৰীয়া হাতীকো বধ কৰে. চ' মৰম কৰি যাওক, নেচাৰৰ লগত মিলি থাকক. ভগৱান যেনেকৈ চবতে আছে, আপোনাৰ ভাল পোৱাও তেনেকৈ চবতে বিয়পাই দিয়ক. এদিন আপোনাকো চবেই ভাল পাব. চ' চাওক ৰেক্স কি ধুনীয়াকৈ আছে, দেখিছে. বহুত ভাল লাগিছে লৈ. ৰাতিপুৱা চাহকাপ বঢ়িয়া, আৰু এই চাহকাপেই গোটেই দিনটোৰ ধুনীয়া সৌন্দৰ্যটো আৰম্ভণি কৰে. চ' তেনেকৈ আমি অনুৰাধা ধাবাত সোমালোঁ আৰু 99 ৰুপিছত আপোনাৰ ইয়াতে পেট ভৰাই যিমান পাৰে সিমান খাব পাৰে মানে. চ' এইটো এটা বেষ্ট. যদি কেতিয়াবা আপোনাৰ ফালৰ পৰা যায় বুলি ভাবে আপোনালোকে, তো এবাৰ সোমাই যাব, কৈছোঁ, খাই চাব, টেষ্ট কৰি চাব. চাহটো খুবেই ধুনীয়া. वीडियो करो. तो अभी थोड़ा चाय पी रहे हैं हम लोग, सब लोग मिलके, है ना. बहुत मस्त लग रहा है यार, मतलब चाय भी और साथ में अपना भाई लोग भी है ना. और हम लोग एसमी से भाई चाय तो बनता है हम लोग के लिए. कैसा लग रहा है एसमी का चाय? बढ़िया है ना.
জেগা আহি পাই গৈছে পুৰা ধুনীয়াকে तो रेक्स का असली प्लेस यार जय महादेव जय शंभो কেছৰ ৰেক্সক চাবৰ কাৰণে মানুহৰ ভিৰ চাওক বাইদেউ কেনেকুৱা লাগিছে আজিলৈ দেখা পাইছিলে নাই টাচ কৰি চাব বিচাৰে নেকি চুই চাওক একো নহয় একো নহয় तो मतलब अच्छा खासा रिएक्शन आ गया है यहाँ पे मंगाऊ पे महामृत्युंजय मंदिर का एक नंबर नॉर्थ ईस्टर्न फर्स्ट मैंने बॉल पाइथन है ऐसे पे चलो इधर से ना मोला थोड़ा তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ এইবাৰী বুঢ়ী মাই মন্দিৰ আহি পাই গ'লো আৰু ইয়াতে বুকুতে বাজি যিহেতু থকা সকলোৱে আহি অলপ হ'লেও ৰখিবলৈ ট্ৰাই কৰে আৰু আমি অলপ ৰখিলোঁ প্ৰসাদ দিবৰ কাৰণে দোকানবোৰ আছে আগলৈ গৈ আছোঁ অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা তোমালোকে নামা বস্তুটো পিছত ল'ম চলো চ' আমি হোটেল আহি পাই গ'লোঁ এতিয়া কাজিৰঙাৰ মাজতে ধুনীয়া এখন হোটেল আছে ইয়াতে আমাক এই হোটেলখনৰ ফালৰ পৰা ধুনীয়াকৈ ৱেলকাম কৰিবলৈ ৰখি আছে আৰু ধন্যবাদ হোটেল কৰ্তৃপক্ষ কেনেকুৱা লাগিছে আপোনাৰ লৈ কেনে কেনেকুৱা লাগিছে আপুনি আজিলৈ এনেকৈ লৈছিল নে নাই লোৱা আজিলৈকে এনেকৈ লোৱা নাই আৰু লাভলি পেট বেচিকেলি আপোনাৰ আজিৰ পৰা আৰু এই সাপৰ ওপৰত থকা ভয়টো চাগে কমি যাব কমিব ডেফিনেটলি কমিব হয়। That is very friendly. Yes, I don't know about that. বলটো চবতকে মানে ফ্ৰেণ্ডলি নেক্সৰ ব্ৰিক এইটো হয় যোনটো মানে কি নাম? বল পাইথন Ball বল python. স্পিচিছটো আৰু নেমটো ৰেক্স দিছোঁ কিমান বয়স হৈছে 6 months 6 months and you will live for 60 years 60 years 60 years এয়া ৰুম খুলি আৰে ৰিতেশ ৰুমৰ ভিতৰত আছে যে আৰে তো আমি ৰুম আহি পাই গ'লোঁ ধুনীয়া ইটছ এ বিউটিফুল প্লেচ ৰিতেশ फीलिंग आर यू फीलिंग ऑसम यार मतलब रिजॉर्ट यार जितना एक्सपेक्ट किया था उससे बहुत ऊपर है तो बाकी ब्लॉग देखते रहिए और डिटेल्स में आप लोग को जानने को मिलेगा इवनिंग टाइमत কি হ'ব ইভিনিং টাইমত আমি এটা প্লেন কৰিছোঁ কি ইয়াতে যোনটো স্নেক্স আছে ন আমি তাতে এবাৰ জাষ্ট চাৰ্চ কৰিম এইটো এনেকুৱা নহয় কি ইয়াৰ পৰা লৈ কিনে বেলেগ জেগাত এৰিম তাতে জাষ্ট এবাৰ আমি কৰিম জাষ্ট হেণ্ডলিং কৰি কিনে তাতে এৰি দিম আমি বাছ
Okay. আৰু যোনবিলাক একচুৱেলি এইটো মেইনলি ধৰাৰ বেলেগ ৰিজন নাই চ' মেইনলি কণ্ট্ৰভাৰ্চি হ'ব পাৰে চ' এটা বস্তু মই এটা ক্লিয়াৰ কৰি দিছোঁ কি ইয়াৰে যোনখিনি লোকেল পিপল হয় বা ইয়াৰ ৰিজৰ্টত যোনখিনি মানুহ আছে ষ্টাফছ আছে সিহঁতৰ যাতে স্নেক্সৰ ওপৰত এটা যোনটো মিথ যোনবিলাক আছে সেইটো এটা জাষ্ট ডাউটটো এটা ক্লিয়াৰ কৰাৰ কাৰণে কাৰণ দে জাষ্ট ছেড তুমি কি যেতিয়া সিহঁতে ৱৰ্ক কৰে ন চ' অলপ মানে প্ৰব্লেম হয় কি কোনটো স্নেক্স আইডেণ্টিফাই কৰোঁতে অলপ প্ৰব্লেম হয় চ' উই উইল জাষ্ট ট্ৰাই টু হেল্প দেম টু গেট দিছ ফিয়াৰ আউট আচলতে ভয় খাব নালাগে মানুহৰ ভয়টোৱে মানুহৰ হয়তো মানে বহুত actually বেয়া হয় আমাৰ ছ'চাইটিত এনেকুৱা হৈছে কি এৱাৰনেছৰ খুব কম ইয়াতে ৱাইল্ড লাইফৰ প্ৰতিতো খুবেই কম এৱাৰনেছটো চ' অভিয়াছলি এইটো মনত এটা বহি যায় আৰু হয়তো অ'কে চ' ৰিতেশে এইটোৱে ক'ব বিচাৰিছে কিছুমান বস্তুৰ পৰা আমি ভয় লাগে কিন্তু ভয় লাগিলেও কিন্তু ভয় কৰিব নালাগে চ' এনেকুৱা ধৰণৰ কথা আৰু দেখাই আছোঁ আপোনালোকক চ' আমি খানা খাবলৈ গৈ আছোঁ আৰু খানাৰ কি থাকিব কি পাওঁ খানাটো মেইন চ' খানাটো খাবই লাগিব ন দাদা লাঞ্চটো আমাক কমপ্লিমেণ্টাৰী দিছে Okay. চ' এইটো আমাক ফ্ৰম দ্য ৰিজৰ্ট প্ৰভাইড কৰা হৈছে লাঞ্চটো অ'কে থেংক ইউ ছ' মাছ ইমান ভালকৈ আমাক এটা ধুনীয়া ৰিজৰ্টত ৰাখি ধুনীয়াকৈ খানাটো প্ৰভাইড কৰি দিয়াৰ বাবে আৰু লেটছ গ' আমি খানাটো চাওঁগৈ কি আছে অলপ ভোক লাগিছে আৰু খাব লাগে ক'ত আছোঁ ফিল কৰিব নোৱাৰে আপুনি ক'ত আছোঁ কি হয় এইবোৰ মানে সঁচাকৈ ইউনিক মানে আপুনি টাচ কৰিলে গম পাব এইটো মাটি নে কি হয় একো ধৰিব পৰা নাই সঁচাকৈ বহুত ধুনীয়া হয় চ' আমাৰ খানাটো ধুনীয়াকৈ ৰেডি হৈ আছে আৰু ইয়াতে ধুনীয়াকৈ অসমীয়া ট্ৰেডিশ্যনেল হিচাপত চাবলৈ গ'লে আমাক কলডিলৰ ধুনীয়া এটা তৰকাৰী বনাইছে আৰু আছে দাইল টেঙাৰ আঞ্জা চিকেন ফিছ আৰু চ' থেংক ইউ ছ' মাছ সুমিত ৰিজৰ্ট আমাক ইমান ধুনীয়া এটা খানা উপহাৰ দিয়াৰ বাবে মৰ্ণিং ফ্ৰেণ্ডছ কি খবৰ সকলোৰে কৰো নিশ্চয় ভালে আছোঁ আমি ৰেডি হৈ আছোঁ ধুনীয়া এটা ধুনীয়া এটা কামৰ আৰম্ভণিৰ বাবে আৰু আজি আমাৰ এই বেষ্ট উইচ থাকিলে মোৰ জ্যেষ্ঠ ভাতৃ ৰিতেশলৈ তেখেতৰ যাতে এই কামটো ভগৱানে ধুনীয়াকৈ আৰম্ভ কৰিব ওলাইছোঁ যেতিয়া শেষো ধুনীয়াকৈ হওক তাৰ বাবে অশেষ শুভেচ্ছা থাকিলে তো ভালকৈ কৰক আৰু আমিতো নাচোৱে লগতে তো দেখা যাক কি হ'ব নেকি তাকে লেটছ সি জয় শ্ৰীৰাম জয় শ্ৰীৰাম